পিটিকা বনাম আৰু পিটিকাৰ ওপৰতেই হ'ব ভিডিঅ'টো। আৰু দুপৰীয়াৰ ভাত সাজৰ লগত মই ভাবিলোঁ কিয়নো আজি অকল পিটিকা খোৱা যাওক, সেয়েহে ভিডিঅ'টো পিটিকাৰ ওপৰতেই বনালোঁ। আৰু ঘৰত যি বজাৰ আছে সেয়াৰে মই বনাইছোঁ, বেছি ইমান একো নাই, বাট বহুত কেইখন বনাইছোঁ পিটিকা। আৰু আগলৈও মই পিটিকাৰ ওপৰত ভিডিঅ' বনাম বাৰু, ভাল ভাল পিটিকা বনাম। তো আজি জাষ্ট ষ্টাৰ্ট কৰিছোঁ আৰু আহকচোন মোৰ সৈতে কি পিটিকা বনালোঁ চাওঁ। আৰু এই ডলাখনতে মই সকলোবোৰ বস্তু উলিয়াই লৈছোঁ। আজি মই কি বনাম, গোটেইখিনি বস্তু ইয়াতেই আছে। চ' চাওঁ মই কি বনাব পাৰোঁ। আৰু এয়া হৈছে জুহাল আৰু এইডাল হৈছে ষ্টিক, য'ত মই এটা বিলাহীয়ে ৰোষ্ট কৰিম যিহেতু মোৰ হাতত এটাই বিলাহী আছিলে। আৰু নহৰু আৰু জলকীয়াখিনি মই ষ্টিকডালত সুমুৱাই লৈছোঁ যাতে ৰোষ্ট কৰিবলৈ ইজি হয়। এইডালতে মই ৰোষ্ট কৰোঁ আৰু ভালকৈ মিঠাতেল সানি লৈছোঁ বিলাহী আৰু জলকীয়াখিনি, যাতে স্কিনখিনি গুচাবলৈ সহজ হয়। আৰু বেঙেনা কেইটাও মই ধুনীয়াকৈ মিঠাতেল সানি জুই দি দিছোঁ। এয়া চাওক। চ' প্ৰথমতে আমি আৰম্ভ কৰিম আলু কণী পিটিকাখনেৰে। আৰু এয়া হৈছে বইল কৰি লোৱা আলু আৰু কণী, আৰু তাত দিছোঁ মই সোৱাদ অনুসাৰে নিমখ, তাৰপিছত মিঠাতেল, ইয়াৰ পিছত দিছোঁ মই সৰু সৰুকৈ কাটি লোৱা কেঁচা পিঁয়াজ, পুৰি লোৱা জলকীয়া এটা, আৰু শেষত দিছোঁ অকণমান ধনিয়া। ইয়াৰ পিছত আছে পোৰা বিলাহী আৰু পোৰা জলকীয়াৰ পিটিকাখন। তাত দিছোঁ মই সোৱাদ অনুসাৰে নিমখ, মিঠাতেল, কেঁচা পিঁয়াজ, ধনিয়া অকণমান আৰু পোৰা নহৰু কেইফুটামান। আৰু পিটিকাখন ধুনীয়াকৈ মই পিটিকি লৈছোঁ। এইখন খুবেই টেষ্টি আৰু জনপ্ৰিয় পিটিকা হয়, সকলোৱে জানে, ময়ো খুব ভাল পাওঁ। ইয়াৰ পিছতে আছে ভাজি লোৱা তিলৰ গুড়িৰ পিটিকাখন। তাত দিছোঁ মই সোৱাদ অনুসাৰে নিমখ, কেঁচা পিঁয়াজ আৰু মিঠাতেল আৰু কেঁচা ধনিয়া, আৰু দিছোঁ পোৰা জলকীয়া। ইয়াৰে গোন্ধটো খুবেই ধুনীয়া হয়, ভজা তিলৰ গুড়িৰ গোন্ধটো খুব ধুনীয়া হয়। এইখন পিটিকাও খাবলৈ খুবেই সোৱাদ হয়। আৰু ইয়াৰ পিছত আছে পকা জলফাইৰ পিটিকা। পকা জলফাইত নিমখ অকণমান সৰহকৈ লাগে, মই ইয়াত দিছোঁ নিমখ অকণমান, মিঠাতেল আৰু কেঁচা জলকীয়া। আৰু ইয়াৰ পিছত পিটিকাখন মই পিটিকি লৈছোঁ। আৰু শেষত দিছোঁ অকণমান ধনিয়া। ইয়াৰ পিছত আছে পোৰা বেঙেনাৰ পিটিকাখন। আৰু ইয়াত দিছোঁ মই সোৱাদ অনুসাৰে নিমখ, মিঠাতেল, সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, পোৰা জলকীয়া এটা, ধনিয়া অকণমান। যিহেতু জলকীয়া কম হৈছিল, মই কেঁচা জলকীয়া আৰু এটা দি দিছোঁ। আৰু শেষত পোৰা নহৰু কেইফুটামান দি মই পিটিকাখন ধুনীয়াকৈ পিটিকি লৈছোঁ। আৰু ইয়াৰ পিছত আছে ৰঙালাওৰ পিটিকাখন। আৰু এইখিনি হৈছে খুব মিঠা ৰঙালাও, আৰু তাতো মই সোৱাদ অনুসাৰে নিমখ, মিঠাতেল, পিঁয়াজ, জলকীয়া আৰু ধনিয়া অকণমানেৰে পিটিকাখন পিটিকি লৈছোঁ। আৰু ইয়াৰ পিছত মই লৈ লৈছোঁ এটা খুন্দনা, আৰু তাত পিঁয়াজ, জলকীয়া আৰু নহৰুৰে ভাজি লোৱা ভোগ কচুৰ ঠুৰি কেইডালমান আৰু কেইটামান সৰু সৰু মাছ একেলগে মই খুন্দি লৈছোঁ, দুফুটামান পোৰা নহৰু আৰু জলকীয়াৰ সৈতে, আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এইখন পিটিকা খাবলৈও খুবেই ধুনীয়া হয়, আমি প্ৰায়ে খাওঁ। আৰু শেষত দি দিছোঁ মই অকণমান আদা, মই দিবলৈ পাহৰি গৈছিলোঁ। আৰু এয়া মোৰ এই পিটিকাখন ৰেডি হৈ গ'ল। আৰু ইয়াৰ পিছত মই লৈছোঁ পটাত পিচি লোৱা আদা, নহৰু আৰু জলকীয়াৰ সৈতে তিয়াই ৰখা সৰিয়হ
আৰু ইয়াৰ পিছত আছে বইল কৰি লোৱা কণীৰ পিটিকাখন। তাত দিছোঁ মই ক'লা নিমখ, সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, মিঠাতেল অকণমান আৰু মান ধনিয়া অকণমান আৰু পুৰা নহৰু কেইফুটামান আৰু আদা অকণমান, পুৰা জলকীয়াটো দি দিছোঁ আৰু পিটিকাখন মই পিটিকি লৈছোঁ। এইখনো বহুত ধুনীয়া পিটিকা হয়, মোৰ ফেভৰেট হয়। আৰু ইয়াৰ পিছত আছে মচুৰ দাইলৰ পিটিকা। দাইলখিনি মই কুকাৰত বইল কৰি লৈছিলোঁ আৰু ইয়াতো নিমখ, মিঠাতেল, পিঁয়াজ, জলকীয়া, নহৰু আৰু ধনিয়াৰে পিটিকাখন পিটিকি লৈছোঁ। ইয়াৰ পিছত মই আকৌ খুন্দনাটো লৈ লৈছোঁ আৰু তাতে নহৰু, পিঁয়াজ আৰু কেঁচা মটৰ টাৱা এখনত মই ভাজি লৈছিলোঁ আৰু এইখনো মই পিটিকা বনাম। তাতো মই মান ধনিয়া অকণমান দি খুন্দনাৰে খুন্দি লৈছোঁ। এইখন খাবলৈও খুব টেষ্টি হয়। মই ইয়াত আৰু বিশেষ একো নিদিওঁ, ইয়াত নিমখ মই দি দিছিলোঁ ভাজি লওঁতে। আৰু শেষত লৈছোঁ আলু পিটিকাখন আৰু ইয়াত মই দি দিছোঁ ঘি, জলকীয়া, নহৰু, কেঁচা পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা আৰু মান ধনিয়া আৰু লোকেল ধনিয়াৰে পিটিকাখন পিটিকি লৈছোঁ। আৰু মোৰ পিটিকাবোৰ ৰেডি কৰা শেষ হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ থালিত সজাই লৈছোঁ আৰু এয়া হৈছে মোৰ থালিখন। দেখিবলৈ এনেকুৱা হৈছে আৰু এয়া হৈছে মোৰ 12 বিধ পিটিকাৰে ভৰপূৰ এখন থালি, অসমীয়া থালি। আৰু এয়া মোৰ 12 বিধ পিটিকাৰে মোৰ থালিখন ৰেডি হৈ গ'ল। খুব জল্দি বনালোঁ আৰু বনাওঁতে দেৰিয়ে হৈ গ'ল, যিহেতু মই অকলে বনাইছোঁ। মা ভণ্টিও হেল্প কৰিছে বাৰু, তথাপিও বনালোঁ কিবাকৈ। তো আহকচোন এতিয়া আমি টেষ্ট কৰি চাম। এয়া চাওক। আৰু এইখন হৈছে আমাৰ ককাৰ থালি, মানে কাঁহৰ কাঁহী। ককাৰ দিনৰে এইখন কাঁহীত বোলে ককাই খাইছিল, খুব ডাঙৰ হয় কাঁহৰ কাঁহীখন। ইয়াতে মই সজাই দিলোঁ, সৰু কাঁহীত নুজুৰিল। এয়া 12 বিধ পিটিকাৰে মই থালিখন সজাইছোঁ। এতিয়া আমি টেষ্ট কৰিম। চ' লেটছ ষ্টাৰ্ট। খুব ধুনীয়া হৈছে। যিহেতু মই খুব লাহে লাহে অতি যতনেৰে বনাইছোঁ, পিটিকা বনাম বুলিয়ে ভালকৈ, তো খুবেই টেষ্টি হৈছে। মই নিজৰ তাৰিফ কৰা নাই বাৰু, খুবেই টেষ্টি হৈছে। এয়া মটৰৰ পিটিকাখন খুব ধুনীয়া হৈছে। গোটেইখিনি মই এবাৰ টেষ্ট কৰি দেখাই দিছোঁ। চব ধুনীয়া হৈছে। আপোনালোকেও এদিন এনে পিটিকাৰে খাই চাবচোন, বহুত ভাল লগা হয়। কণী আলু পিটিকাখনতো ক'বই নালাগে, আৰু কণী পিটিকাখনতো খুবেই ধুনীয়া হৈছে। গোটেইখিনিয়ে ধুনীয়া হৈছে। আৰু যদিও দেৰি হ'ল, মানে মনটো বহুত ভাল লাগিল এনেকৈ বনাই আজি। আৰু অকণমান টেষ্ট কৰি চাইছোঁ মই, চব ধুনীয়া হৈছে। মাহঁতেও কৈছে খুব ধুনীয়া হোৱা বুলি। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, আকৌ অহাবাৰ ভাল ভিডিঅ' বনাম। চ' আজিলৈ বাই বাই।